নমস্কাৰ বন্ধু বান্ধৱী সকল, এটা নতুন ভিডিঅ'লৈ যোনটো সকলোকে স্বাগতম জনাইছোঁ। সেই ভিডিঅ'টো হৈছে আপোনালোকৰ আগত মই জুবিন দাৰ এটা ধুনীয়া গীত গাই শুনাম। গীতটো হৈছে ৰাতিপুৱা শুই উঠি এই গীতটো যন্ত্ৰ, মানে সেই জুবিন দাৰ যন্ত্ৰ। আহকচোন ভিডিঅ'টো সকলোৱে এবাৰ শুনিলোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, গানটো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। এয়া আপোনালোকৰ আগত গাই শুনাইছোঁ যন্ত্ৰ গীতটো। ৰাতিপুৱাই শুই উঠি যাবৰে যে হয় স্কুললৈ, গধুৰ পঢ়াৰ পূজা কঢ়িয়াতে যাই দূৰলৈ। স্কুল শেষৰ টিউচন কৰি ঘূৰি আহি একো নেপাওঁ বিচাৰি। স্কুল শেষৰ টিউচন কৰি ঘূৰি আহি একো নেপাওঁ বিচাৰি। হোমৱৰ্ক কৰি ভাগৰি বিচনাৰ কোলাকে সামৰি, আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ, আমি যেন যন্ত্ৰ, আমি যেন যন্ত্ৰ। ৰাতিপুৱাই শুই উঠি চাহত পোহা মাৰি পেপাৰ পঢ়ি, একেই খবৰ একেই ছবি, একেই মৰা মৰি ঠগা ঠগি। নৱজান গা ধুই উঠি পেট পূজা কৰি কাপোৰ পিন্ধি, অফিচ কৰি দিনটো খাটি আবেলি ঘূৰি আহোঁ চুচৰি। আমি যেন যন্ত্ৰ